Hi friends, welcome back to my YouTube channel London Vlog 07 Assam. আপোনালোকক সকলো অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা লগতে জানুৱাৰীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু 2022 চনটো গুচি গ'ল 2023 চনত খুব ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগে তো আজি আমি জানুৱাৰী বুলি পিকনিক খাব আহিছো আপোনালোকক ভিডিঅ'টো দেখাই ৰাখিম ভিডিঅ'ৰ পৰা সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব ফাইনালি ফ্ৰেণ্ডছ আমি ইয়াৰ পৰা চুকা পৰা খুন্দি আছো আৰু ইয়া বস্তু সব ৰেডি হৈ গ'ল খালি এতিয়া মনাব লাগে আৰু চক পুৰা কাটা হৈ গ'লে 3 কেজি মাংস আছে আৰু মাছো আছে এয়া মাংস চাংগ পুৰা কাটা হৈ গ'ল আমি গৈ আছো এতিয়া পথাৰত মাংস চাংগ কাটা হৈ গ'ল এতিয়া আমি পথাৰত আহিছো ইয়া চক আহি গ'ল আমি পুৰা এয়া পথাৰত ধোঁৱা চোৱা ওলাই গ'ল আৰু আমি মাংস কাটাৰ পৰা আহি গ'ল এতিয়া পথাৰত আপোনালোকক দেখাই আছো পুৰা মানে পুৰা সুচিলা দালি বনাই আছে আৰু পুৰা চব্জি কাটি আছে এয়া আমাৰ টিপুচি বাই পুৰা চব্জি কাটি আছে আৰু এয়া পুৰা সবজি সব কাটি রেডি আর আমার পার্টিখিনি ইয়া চক আমার এই পার্টি পুরা গান চান বজাই পুরা ধুনীয়াকৈ পৰিৱেশৰ মাজত আমি পিকনিক খাই আছো আমাৰ গৌতম বৰা আৰু আমাৰ চব্জি বনাই আছে পুৰা ধুনীয়াকৈ আৰু এবাৰে আছে বাইদেউ পুৰা চব্জি বাকলি গুচাই আছে আৰু সেই চক আমাৰ ৰাস্তাটো পুৰা ধুনীয়াকৈ বনাই আছে নহয় ফাইনালি ফ্ৰেণ্ডছ আমাৰ মাছ ভাজি আছে ইয়াতে মাছ ভাজি আছে আমাৰ ধুনীয়াকৈ মাছ আধা ভাজিলাৰ ভাজিব ফাইনালি আমাৰ মনা পুৰা ধুনীয়াকৈ হৈ গ'ল মাংস আৰু মানে মাংস চাংস আছে আৰু ইয়াতে মাছ আছে মাংস আমাৰ মনা হৈ গ'ল আপোনালোকক ভাত খাম এতিয়া আপোনালোকক দেখাই খাই আছে সিহঁতে খাই আছে আমিও খাই ল'ব লাগে আমি ভাত খাব বহি গ'লোঁ আৰু এয়া আমাৰ দাদা পৰা মাংস চাংস সজাই আছে আৰু কি আছে আৰু দাদাই পৰা মাংস চাংস সজাই আছে এয়া মাংস ব্ৰইলাৰ মাংস আমাৰ ভাত খোৱাৰ পৰা ৰেডি আছে এয়া মাংস আলু আৰু এয়া বন্ধাকবি চালাড দালি আৰু মাছ আছে ভাত খাম এতিয়া ভাত খোৱাৰ পৰা আপোনালোকক পাই আছে ফাইনেলি ফ্ৰেণ্ডছ আমাৰ ভাত পুৰা ৰেডি ভাত চাত মাছ আছে দালি আৰু বিলাহী ব্ৰইলাৰ মাংস আৰু আলু তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে যদি চেনেলটো নতুন চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব